এই হল ফেসবুকৰ পইচা। এই চাওক কিমান পইচা। আপোনালোকেও যদি ফেসবুকত কাম কৰিব বিচাৰে তেনেহলে আপোনালোকেও কাম কৰিব পাৰে। ফেসবুকৰ পইচা দি গাড়ী কিনিছো, এইটোৱে মোৰ ফেসবুকৰ ইনকাম। আৰু কিমান টকা ফেসবুকৰ পৰা ইনকাম কৰিলো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। 1 2 3 4 আৰু ইয়াতে আছে 50,000। বহুতে মোক কমেন্ট কৰি থাকে ভাই তুমি ফেসবুকৰ পইচা দি গাড়ী কিনিছা। হয় মই ফেসবুকৰ পইচা দি ইনোভা লৈছো, ইনোভা। আৰু বহুতে মোক মেছেজ কৰি থাকে, বহুতে মোক কমেন্ট কৰি থাকে তই বেলেগৰ গাড়ী লৈ ফুৰি আছা। বেলেগৰ গাড়ী নহয় ভাই, মোৰ গাড়ী, মোৰ নিজৰ অকাতত মই গাড়ী কিনিছো। আৰু এই চাওক এলচি পাৰবিনৰ লগো লাগাইছো। বহুতে মোক মেছেজ কৰি আছিল কিন্তু মই মেছেজৰ ৰিপ্লাই দিব পৰা নাই। ভাবিছো মই এটা ভিডিঅ' বনাম। আৰু ফেসবুকৰ পৰা মই এই 50,000 টকা ইনকাম কৰিছো। আপোনালোকে যদি ভাবিছে মই ফেসবুকৰ পৰা ইমান পইচা ইনকাম কৰো মাহত, তেনেহলে এইটো আপোনালোকৰ ভুল ধাৰণা। আৰু মই কোনটো অনলাইনৰ পৰা পইচা ইনকাম কৰি আছো আপোনালোকক মই আজি দেখাই আছো। আপোনালোকেও যদি মন নিচিনা অনলাইনৰ পৰা পইচা ইনকাম কৰিব বিচাৰিছে তেনেহলে এই এপটো ডাউনলোড কৰক আৰু আপোনালোকে লাখ লাখ টকা ঘৰত বহিয়ে ইনকাম কৰিব পাৰিব। আৰু এই এপটোৰ জৰিয়তে আপোনালোকে 3 প্ৰকাৰৰ পইচা ইনকাম কৰিব পাৰিব। 1 নম্বৰ হল এই এপটো যিমান আপোনালোকে ৰিচাৰ্জ কৰিব ইমান আপোনালোকৰ লেভেল আপ হ'ব। আৰু 2 নম্বৰ আপোনালোকৰ ফ্ৰেণ্ডক যদি আপোনালোকে দিয়ে আৰু আপোনালোকৰ ফ্ৰেণ্ডে যদি ডাউনলোড কৰে তাৰে পৰা আপোনালোকে 30% বোনাছ পাব। আৰু এই এপটোৰ জৰিয়তে আৰু 1 প্ৰকাৰৰ আপোনালোকে পইচা ইনকাম কৰিব পাৰে। আপোনালোকে যদি বেট লগায় তাৰ পিছতো আপোনালোকে ইনকাম কৰিব পাৰে। তেনেহলে আপোনালোকক দেৰি কৰি লাভ নাই। ওপৰত ডিসক্ৰিপশনত লিংক দিয়া আছে আৰু কমেন্ট বক্সত লিংক দিয়া আছে। এতিয়া আপোনালোকে ডাউনলোড কৰক, আপোনালোকে ঘৰত বহি লাখ লাখ টকা ইনকাম কৰক আৰু আপোনালোকে মন নিচিনা গাড়ী কিনক, মন নিচিনা গাড়ী কিনক। তো গাইস এই ইনোভাটোক লৈ মানে বহুত মানুহে মানে মেছেজ কৰি আছিলে, বহুতে মানে কমেন্ট কৰি আছিলে মই ফেসবুকৰ টকা দি গাড়ী কিনিছো। হয় ফেসবুকৰ পইচাও আছে, একেবাৰে নথকা নহয়। আৰু ফেসবুকৰ টকা কিমান আছে 40,000 আছে এই গাড়ীটোত ফেসবুকৰ পইচা। আৰু মই বাকি পইচা কত পাইছো আপোনালোকে স্ক্ৰিনত চাওক। আৰু মই এই এপটোৰ পৰা মই 2,55,631 টকা মই এই এপটোৰ পৰা টোটেল ইনকাম কৰিছো 6 মাহত। আপোনালোকেও যদি ঘৰত বহি ইনকাম কৰিব বিচাৰিছে তেনেহলে এই এপটো ডাউনলোড কৰক আৰু আপোনালোকে ঘৰত বহি ইনকাম কৰক। তো হেল্লো গাইস, কেনে আছা? আশা কৰো ভালে আছা আৰু ময়ো ভালে আছো। আপোনালোকে চাই আছে এলচি পাৰবিন আৰু মই ইমদাদুল ইছলাম। তো গাইস মানে বহুতে মোক কমেন্ট কৰি থাকে ভাই তুমি ফেসবুকৰ পৰা ইনকাম কিমান কৰা। ভাই এই হল ফেসবুকৰ পইচা। এই চাওক কিমান পইচা। আপোনালোকেও যদি ফেসবুকত কাম কৰিব বিচাৰে তেনেহলে আপোনালোকেও কাম কৰিব পাৰে। কিন্তু যিবিলাকে মানে পঢ়া শুনা কৰি আছে এই সকল ল'ৰা ছোৱালী পঢ়া শুনা কৰিব পাৰে। আৰু যিসকলে মানে পঢ়া শুনা বাদ দিছে নহলে পঢ়া শুনা শেষ হৈছে তেনেহলে আপোনালোকে ফেসবুক আৰু ইউটিউব কৰক, তো আপোনালোকেও পইচা ইনকাম কৰিব পাৰে। তো গাইস আজিৰ এই ভিডিঅ'টো এইখিনিয়ে। আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ ফেসবুক পেজটোত ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আমাৰ লগত থাকক। তো সকলোৱে ভালটিত থাকক আৰু আমাৰ কাৰণে দোয়া কৰক।